আমাৰ বিয়াখনৰ প্ৰায় বস্তু আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছো আজি দেখাম আপোনালোকক বিয়েনি বান্ধাত আপি চলিৰ কাম নাই দেখোন তিৰি মানুহ গিলে বিয়েনি বান্ধা তথাপিও মই গৈছো দেখ ভিডিঅ' বনবা বিয়েনি বান্ধাত বেলেগ বস্তু নিয়ে দেখিছিলো কিন্তু আমাৰ মায়ে লৈ গৈছে এটা স্প্ৰে এইটো চব বুঢ়ে মাথাত মাছি আৰু এইফালে অলপমান সেন্দুৰ লগাই দিবে তাতে চাকচোন গালত একদম ৰঙে কৰিব ধৰিছে কি কম আৰু উপায় নাই চবতকে ভাল লগা বিয়েনি বান্ধা আছে এওঁলোকৰ মানে প্ৰথমে কৈছিল এওঁলোকে যে তই অলপমান লগাই দিবি মই অলপমান লগাই দিম লাষ্টত কাবাৰ বোলে গালত বেছিকে লাগি গেল সেইকাৰণে লাষ্টত একদম মাল্লা যুদ্ধ লাগি গৈছে আৰু আমাৰ আইতাহঁতে যে নাটক চাই আছে হাততালি বজাবা ধৰিছে ফূৰ্তিতে বাকী যি নহওক আমাৰ মায়ে মাজতে আহি হলো স্প্ৰেটো কব্বাৰ পৰা হলো মাৰবয়ে সেইখন যুদ্ধ শেষ হোৱাৰ পিছত এইবাৰ লাগিছে আইতাহঁতৰ দৈ মিঠাই খুওৱা যুদ্ধ মানে যুদ্ধৰ ওপৰত যুদ্ধ কিমান যি ধেমালি মানে আপোনালোকক বুজাব নোৱাৰো আৰু এইগিলা বহুত ধেমালি হ'ল এইবাৰ আহিলো আমি খাদ্য গ্ৰহণ কৰবা কিবা আমি বহুত খালো তাৰপিছত বৌ বোলে মোৰ কাৰণে কিবা এটা গিফ্ট আনিছিল মানে বাৰ্থডেত বোলে মোক গিফ্ট দিয়া নাছিল সেইকাৰণে এটা গিফ্ট আনি থৈ দিছিল এইটো হৈছে মোৰ গিফ্ট কেনে লাগিছে আপোনালোকে জনাব এইখিনি আছিল তাক আজি ভিডিঅ'টোত বাই বাই